নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বিক্ৰী কৰি চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে মই এই ভিডিঅ'টো আগতে কৰি থৈছিলোঁ, আজি বহুত দিন হ'ল, আজি ডেৰমাহ মানে হ'ল মই দিয়া নাছিলোঁ ভিডিঅ'টো প্ৰব্লেম কাৰণে। আৰু মানে এই ফাৰ্মখনৰ পৰা মই ইয়াত দেখিছে যিটো বগা ছাগলী, এই বগা ছাগলীটো মই সঁচৰ কাৰণে নিম বুলি ভাবিছোঁ। আৰু এই ফাৰ্মখন আছে নিতাই পুখুৰী, সেই মাকজনী ক'ত? আৰু এই 5টা পোৱালি আছে। পোৱালি এইকেইটা 7 মাহ হৈছে, তো বেছি বয়স নহয়। 7 মাহত ধুনীয়া গ্ৰোথ হৈছে দেখিছে আপোনালোকে। আৰু এইটো বিটেল জাতৰ হয়। মই ইয়াৰ পৰা এটা ঘৰলৈ নিম আজি। আৰু মানে ঘৰলৈ নিম মানে কি হ'ল, আমাৰ লোকেল ছাগলীৰ লগত কচ দিয়াই পোৱালি পাম বুলি আশা কৰিছোঁ মানে। আৰু বিটেলৰ লগত কচ দিয়ালে F1 পোৱালি পাম, আৰু পোৱালিবিলাকৰ গ্ৰোথটো বহুত ভাল হয়। সেইটো কাৰণে মই এটা বিটেল লৈছোঁ, বাকীখিনি লোকেল ছাগলী লৈছোঁ। আৰু তেনেকেই বোলো পুহি চাওঁচোন কি হয়। এইবিলাক আমাৰ এই লোকেল ছাগলীবিলাকৰ যিবিলাক কচ দিয়াবলৈ কিবা প্ৰব্লেম হ'ব নেকি? দিয়াই থাকোঁ ইয়াত। লোকেল ছাগলী দাদাৰ লগত কথা বতৰা পাতিলোঁ। দাদাৰ লগত কথা পাতি চালোঁ যে লোকেল ছাগলীৰ লগত কচ দিয়ালে একো প্ৰব্লেম নহয়। আৰু দাদাই তেনেকেই ফাৰ্মখন মানে আৰম্ভ কৰিছিলে কৈছিলে। আৰু দাদাৰ লগত কিছুমান কথা পাতিম, কি খুৱাই তাকে আপোনালোকে শুনিব দাদাৰ মুখেৰে। আৰু দাদাই কৈ দিব, দাদাৰ লগত বেছি কথা পতা নহ'ল মানে, কথা পাতিছিলোঁ, ভিডিঅ' কৰা নহ'ল। সেইটো কাৰণে মই ভয় দি দিছোঁ। আৰু দাদাই কিনো খুৱাই তাকে আপোনালোকে জানি লওকচোন। কঁঠাল পাত, আম পাত চব খায়। এইবোৰ আচফলৰ গছৰ তেজপাত এইবোৰ খায়। চব খাই দিয়ে ন? চব খায় সিহঁতি। লেতেৰা হৈ আছে, খালি ধুৱাব লাগে এতিয়া। একো বেছি ভাইকটো উঠিছে যে। অঁ, 1.5 বছৰ হৈছে ন? এতিয়া এনেই মাংস চিষ্টেমতো বিকিব পৰা যাব নহয় নহয়, এইবোৰ ফাৰ্মলৈ নিব। ফাৰ্মত ফাৰ্মৰ হেৰিয়াৰ কাৰণে 35-40 হাজাৰত বিক্ৰী হ'ব। সেইটো গৈ মুখখন এইটো চিষ্টেমত এনেকুৱাই হ'ব ন? অঁ, এনেকুৱাই হৈ যাব ডাঙৰ হ'লে। এইটো কি দানা বনাই খুৱাই নেকি? গৰুৰ কাৰণে। অঁ, গৰুৰ কাৰণে। সেইটো হেৰি কি বুলি কয়, ভেকচিন চেকচিন মৰা হয় চাগে? আৰু দাদা গম পালে, দাদাই কৈছে আমাৰ লোকেল কঁঠাল পাত, কলপাত, তাৰপৰা ডিমু পাত এনেকৈ খুৱাওঁ বুলি কৈছে। আৰু চাওক এইবিলাক এইকেইজনী মাইকী ছাগলী হয়। এইকেইজনী চাওক, এই দাদাই মানে এনেকেই ঘৰৰ পিছফালে বোলে ছাগলীবিলাক এৰাল দি থয়, ইমান হেৰি নাই, কষ্ট নাই। আৰু যিহেতু দাদাই ঘাঁহ খেতি কৰি লোৱা নাই, সেইটো কাৰণে এনেকেই লোকেল মানে এনেকৈ আমাৰ পথাৰত এৰাল দি থৈ দিয়ে। কিন্তু যিটো সঁচৰ হয়, পাঠাবোৰ হয়, সেইটো মানে তেওঁৰ ঘৰত বান্ধি থৈ দিয়ে। নহ'লে যিহেতু বেলেগ ছাগলী আহিলেও ক্ৰচ হৈ যাব, তেতিয়া দাদা এনেই লোকচান হ'ব। আৰু এইকেইজনী চাওক, এইকেইজনী মাইকী ছাগলী। এইবিলাক বোলে আমাৰ লোকেল ছাগলীৰ লগতে কচ দিয়াই পিনি এনেকুৱা পোৱালি পাইছেগৈ, দাদাই নিজে কৈছে। কিন্তু প্ৰথম দাদাইও এনেকৈ সঁচৰ কাৰণে এটা আনিছিলে। তাৰ পাছত লোকেল ছাগলীৰ লগত কচ দিয়াই এই অৱস্থা পৰিস্থিতিলৈ হৈছে মানে। আৰু এইটো দাদাৰ গঁৰালটো আছিলে, অলপ দেখুৱাইছোঁ। আৰু এই ছাগলীটো মই ফাইনেল হৈ গ'ল নিয়াটো। আৰু সেইটো কাৰণে দাদাই গা চা ধুৱাই লৈছে ছাগলীটো। আৰু সঁচৰ কাৰণে নিম যিহেতু, আৰু অলপ লেতেৰা হৈ আছিলে। আৰু মই দাদাক ক'লোঁ, যিহেতু ছাগলী এইটো মানে যিটো সঁচৰ কাৰণে থৈছে, সেইকেইটা গা ধুৱাই থাকে, নহ'লে গোন্ধ এটা মাৰে বোলে। আপোনালোকে গম পাইছে চাগে, লোকেল ছাগলী যিহেতু গোন্ধ এটা মাৰেই, যিটো সঁচৰ কাৰণে থোৱা হয়। সেইটো কাৰণে গাটো ধুৱাই থাকিলে মানে সেই গোন্ধটো নামাৰে। আৰু এই ছাগলীটো সেইটো কাৰণে গা চা ধুৱাই থাকে। আৰু ময়ো ক'লোঁ যে গাটো ধুৱাই দিয়ক, কেনেকৈ ধুৱাই ময়ো জানি ল'ম, তেতিয়া মই ঘৰত ধুৱাবলৈ ভাল হ'ব। আৰু সেইটো কাৰণে দাদাই গাটো ধুৱাই দেখুৱাইছে। আৰু এনেকেই মই ঘৰত নি পিনি গাটো ধুৱাব লাগিব ইয়াক। আৰু ইয়াৰ ভিডিঅ'ত দি থাকিম, আপোনালোকে পাই থাকিব। ক'লে চাওক, গা পা ধুৱাই ৰেডি হৈ গ'ল। এতিয়া দাদা ইটো ছাগলী ধুৱাম গৈছে, গা ডাঙৰটো। সেইটো অলপ দেখুৱাই দিওঁ, আপোনালোকে চাই থাকক। আৰু এইটো চাওক, কিমান ডাঙৰ চাওক আপোনালোকে। আৰু এইটো ছাগলী 35-40 হাজাৰ ভিতৰত ফাৰ্মলৈ মানে ছাপ্লাই দিয়া হ'ব। আৰু এটা ছাগলী 35-40 হাজাৰত 1.5 বছৰত বিক্ৰী